হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আজি লৈ যাওঁ বলকচোন বাৰ্থডে এখন খাবলৈ। আমাৰ ওচৰতে বাৰ্থডে আছিলে, এবছৰ হৈছিলে পোৱালিটোৰ। তাৰপিছত ইয়াত বাৰ্থডে বয়টোৰ দেউতাক আৰু বাইকে আমাক খুৱাবলৈ মিঠা পান বনাই আছে আকৌ দেই। খাবলৈ দিলে, তাৰপিছত খাবলৈ পাই পেলাই হাঁহি চাওকচোন। কিন্তু খাবলৈ ভালেই আছিলে বাৰু। এইটো আমাৰ বাৰ্থডে বয়টো। হেপী বাৰ্থডে, হেপী বাৰ্থডে। তাৰপিছত তাৰ কাৰণে সৰুকৈ আমি গিফ্টো এটা লৈ আহিছিলোঁ, সেইটো তাক দিয়া হ'ল। তাৰপাছত আমি গ'লোঁ এফালে ভাত খাবলৈ কাৰণে, আৰু ইয়াত কি ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি থৈছে, হেপী বাৰ্থডে লিখিছে। তাৰপিছত এইফালে মই ভিডিঅ' কৰি থাকোঁতে তাহাঁতি এৰি আকৌ মোক ধুনীয়াকৈ গোটেইকেইজনী বহি আছে। মই বোলো মই ক'ত সোমাওঁ। उसके बाद ये देखो हमने ফটো পে খিচ লিয়া হে। কিন্তু অকল খালেই জানো ফূৰ্তি হ'ব, ডান্স নকৰিলে। সেইবাবে খাই উঠাৰ পিছত পোৱালিক লৈ ল'লোঁ এফালে, মানে বাৰ্থডে বয় আৰু। তাৰপিছত পূৰা ডান্স কৰিলোঁ গোটেইখিনি মিলি। আৰু এইফালে দেখিছে পোৱালিক